নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালো। আজি মই আপোনালোকৰ বাবে বয়া MM1 মাইকৰ ৰিভিউ ভিডিঅ' লৈ আহিছো। মই আপোনালোকক ইনষ্টাগ্ৰামত সুধিছিলো এই ভিডিঅ'টো আপলোড কৰিম নে নাই বা ৰিভিউ ভিডিঅ' আপোনালোকে বিচাৰে নে নাই। তেতিয়া আপোনালোক সকলোৱে ৰিভিউ ভিডিঅ' বিচাৰে বুলি কোৱাত মই এই ভিডিঅ'টো বনালো আজি। আৰু এতিয়া আপোনালোকে শুনি আছে এয়া বয়া MM1 মাইকত। আৰু এই বয়া MM1 মাইকৰে ৰিভিউ আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে বলক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়াই হৈছে বয়া MM1 মাইক। মাইকটোৰ লগত আপোনালোকে ডেড কেট এটা পাব এনেকুৱা। এইটোৱে নইজবোৰ কেনচেল কৰে আৰু এইটো গুচাই দিলে মাইকটো দেখিবলৈ এনেকুৱা হয়। সৰু মাইক এটা আৰু এইবোৰ আহে লগতে ৱাৰেণ্টি কাৰ্ড আৰু কেবল আছে লগতে। এপাত হৈছে কেবল, এপাত কেমেৰাৰ কাৰণে হয় আৰু এপাত মোবাইলৰ কাৰণে হয়, দুপাত আহে। আপোনাৰ যেনেকৈ মন হয় তেনেকৈ আপুনি ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই ৰুমৰ ভিতৰতে আছোঁ আৰু বয়া MM1 মাইকৰ পৰা মোৰ ডিষ্টেঞ্চ হৈছে এক হাততকৈ অকণমান বেছি, এক হাত দূৰত আছে মোৰ পৰা। আৰু মোৰ ৰুমত তেনেকুৱা একো হাল্লা হৈ থকা নাই, কোনো মানুহো নাই ওচৰত। গতিকে আপোনালোকে চাগে মাতটো বহুত ভালকৈ শুনি আছে আৰু ছাউণ্ড কোৱালিটিটো ভাল পাই আছে। এতিয়া মই মাইকত থকা ডেড কেটটো গুচাই দিম আৰু সেইটো গুচাই দিলে আপোনালোকে ছাউণ্ড কোৱালিটিৰ কেনেকুৱা ডিফাৰেঞ্চ পায় সেয়া গম পাব। ডেড কেটটো এয়া গুচাই দিলোঁ আৰু এতিয়া ছাউণ্ড কোৱালিটিৰ কেনেকুৱা ডিফাৰেঞ্চ পাইছে সেয়া আপোনালোকে কমেণ্টত জনাব। এই ডেড কেটটোৰ কাম হৈছে আপোনাৰ নইজটো কেনচেল কৰা, বাহিৰা যিখিনি শব্দ থাকে সেই শব্দখিনি বাদ দি মই যিখিনি কথা কৈ আছোঁ সন্মুখৰ মাতটোত ফ'কাছ কৰে। আৰু বয়া MM1 মাইকে আপোনাৰ সন্মুখৰ অবজেক্টটোতহে ফ'কাছ কৰে, মানে কাষত কিবা যদি হাল্লা হৈও আছে আপুনি তেনেকৈ শুনা নাপাব। কেৱল সন্মুখত যিটো অবজেক্ট থাকে, মানে যোনে কৈ থাকে সন্মুখত, সেই মাতটো বেছি ফ'কাছ কৰে। আৰু এতিয়া মই মাইকটো গুচাই দিম। এয়া আপোনালোকে শুনি আছে iPhone 7 Plusৰ মাইকত। আৰু ছাউণ্ড কোৱালিটিৰ ডিফাৰেঞ্চটো চাগে গম পাইছে এতিয়ালৈকে, কাৰণ মই যিমান ডাঙৰকৈ মাইকত কথা পাতিছিলোঁ সিমানখিনি ডাঙৰকৈ ইয়াত কথা পাতি আছোঁ। নিশ্চয় ছাউণ্ড কোৱালিটি ডিফাৰেঞ্চ পাইছে আপোনালোকে। যেতিয়া মই প্ৰথম আৰম্ভ কৰিছিলোঁ ব্লগ বনোৱা, তেতিয়া মই মাইক ব্যৱহাৰ কৰা নাছিলোঁ, এনেকৈ ডাইৰেক্ট ফোনতে ৰেকৰ্ড কৰিছিলোঁ। আৰু 2-3 মাহমান পিছতহে মই মাইকটো লৈছোঁ। আপোনালোকেও যদি ভাবি আছে নতুনকৈ ব্লগ বনোৱাৰ কথা, তেতিয়াহ'লে প্ৰথমতে আপোনালোকে ফোনত ৰেকৰ্ডিং কৰি চাব পাৰে। এতিয়া মই আপোনালোকৰ বাবে হেডফোন ব্যৱহাৰ কৰিম। এতিয়া হেডফোনত ছাউণ্ড কোৱালিটি কেনেকুৱা হয় সেয়া জানিবলৈ আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকিব। এয়া মই হেডফোন লগাই ল'লোঁ আৰু এতিয়া মই আপোনালোকৰ লগত হেডফোনৰ মাইকত কথা পাতি আছোঁ। আৰু ছাউণ্ড কোৱালিটিৰ ডিফাৰেঞ্চটো আপোনালোকে নিশ্চয় গম পাইছে। হেডফোন লৈ আপোনালোকে ৰুমৰ ভিতৰত ৰেকৰ্ডিং কৰিব পাৰে, অসুবিধা নাই। কিন্তু যদি আপুনি ট্ৰেভেল ভ্লগ বনাব বিচাৰে বা বাহিৰত কিবা ভ্লগ বনায় তেতিয়া অসুবিধা হয়। আৰু যিটো বয়া M1 মাইক আছে সেইটোৰ তাঁৰবিলাকো বহুত দীঘল হয় আৰু তেতিয়া সেইবিলাক লৈও বাহিৰত শ্বুট কৰিব অলপ অসুবিধা হয়। যদি আপুনি বয়া MM1 মাইক লয় সেইখিনি অসুবিধা নাথাকে, বাহিৰত বহুত ধুনীয়াকৈ শ্বুট কৰিব পাৰি। আৰু ছাউণ্ড কোৱালিটিটো মই বহুত বেছি ভাল পাইছোঁ মোৰ ফালৰ পৰা। আৰু এয়া আপোনালোকে হেডফোন লগালে কেনেকুৱা ডিফাৰেঞ্চ হয় ছাউণ্ড কোৱালিটিৰ সেয়া গম পালে। এতিয়া মই আহি গ'লোঁ বাহিৰত আৰু ইয়াত বেছি হাল্লা হৈ থকা নাই বাৰু। এখন দুখন গাড়ী অহা যোৱা কৰি আছে আৰু ওচৰতে বাচ্চাকেইটা মানে খেলি আছে। এতিয়া মই আছোঁ এক হাততকৈ অকণমান দূৰত, আপোনালোকে দেখিছে এক হাততকৈ অলপ আগত এইখিনি মানত আছে মাইকটো। তো এইখিনি ডিষ্টেঞ্চত মই কথা পাতি আছোঁ আপোনালোকৰ লগত। আৰু কেনেকুৱা শুনিছে সেয়া আপোনালোকে কমেণ্টত জনাব। এয়াই বয়া MM1 মাইক আৰু মই 3-4 মাহ ধৰি এইটো ব্যৱহাৰ কৰি আছোঁ। বিশ্বকৰ্মা পূজা ভ্লগ যিটো আছিলে সেইটোত মই বয়া MM1টো সিদিনাখনৰ পৰা ষ্টাৰ্ট কৰিছোঁ এইটো ব্যৱহাৰ কৰা। আৰু তেতিয়াৰ পৰা আপোনালোকে ভিডিঅ'ৰ ডিফাৰেঞ্চটো চাগে গম পাব, ছাউণ্ড কোৱালিটিৰ ডিফাৰেঞ্চটো। আৰু এতিয়া মই ভাবিলোঁ আপোনালোকক বাহিৰত আহিলে কেনেকুৱা আপোনালোকে ছাউণ্ড কোৱালিটিৰ ডিফাৰেঞ্চ পাব, ৰুমৰ ভিতৰত কেনেকুৱা, সেইটো দেখুৱাবৰ কাৰণে মই বাহিৰত ওলাই আহিছোঁ। আৰু এতিয়া মই অকণমান পিছুৱাই যাম আৰু কিমান ডিষ্টেঞ্চলৈকে মাইকটোৱে কভাৰ কৰে সেইখিনি আপোনালোকে গম পাব। এতিয়া মই পিছুৱাই গৈ আছোঁ। এয়া আপোনালোকে শুনি আছে বয়া MM1 মাইকত। এতিয়ালৈকে চাগে আপোনালোকে মোৰ মাতটো শুনি আছে। মই আকৌ পিছুৱাই গৈ আছোঁ, একেখিনি ডাঙৰকৈ কথা কৈ আছোঁ মই আৰু পিছুৱাই গৈ আছোঁ আৰু পিছুৱাই গৈ আছোঁ। আপোনালোকে চাগে মোৰ মাতটো এতিয়ালৈকে শুনি আছে। এতিয়া মই আকৌ পিছুৱাই গৈ আছোঁ। এতিয়া মই বহুত বেছি দূৰত আহিছোঁ, এতিয়ালৈকে হয়তো আপোনালোকে শুনি আছে। এতিয়া মই ডেড কেটটো গুচাই দিম। এইটো গুচাই দিলে আপোনালোকে ছাউণ্ড কোৱালিটিত কিমানখিনি ডিফাৰেঞ্চ পায়
সেয়া গম পাব আৰু কিমানখিনি নইজ কেঞ্চেলেশ্যন হয় এইটো লগালে আৰু নলগোৱাকৈ সেয়াও গম পাব। ডেড কেটটো এইটো গুচাই দিলোঁ আৰু ডিষ্টেঞ্চটো মই একে ৰাখিছোঁ, এক হাততকৈ অকণমান আগত আছে মাইকটো। ডেড কেটটো নোহোৱাকৈ পিছুৱাই গ'লে কিমানখিনি কভাৰ কৰিব পাৰে মাইকটোৱে সেয়া চাম। গতিকে এতিয়া মই পিছুৱাই গৈ আছোঁ আৰু আপোনালোকে শুনি আছে এয়া বয়া MM1 মাইকত, আৰু মই আকৌ পিছুৱাই গৈ আছোঁ। এতিয়ালৈকে চাগে আপোনালোকে মোৰ মাতটো শুনি আছে আৰু এতিয়া মই বহুত বেছি দূৰত আহিছোঁ। এতিয়া নাজানো আপোনালোকে মোৰ মাতটো শুনি আছে নাই, আপোনালোকে কমেণ্টত জনাব। এতিয়া মই আপোনালোকৰ লগত মাইকটো নোহোৱাকৈ কথা পাতি আছোঁ। মাইকটো গুচাই দিছোঁ, এতিয়া আপোনালোকে ডিফাৰেঞ্চটো বেছি ভালকৈ গম পাব মাইক লগোৱাকৈ আৰু মাইক নলগোৱাকৈ কিমানখিনি ডিফাৰেঞ্চ হয়। এতিয়া মই ডেড কেটটো লগাই ল'লোঁ। বয়া MM1 মাইকক মই 10ৰ ভিতৰত 8 দিব বিচাৰিম, কাৰণ ময়ো বিগিনাৰ হিচাপে এইটো মাইকে প্ৰথম ব্যৱহাৰ কৰিছোঁ, বেলেগ মাইক ব্যৱহাৰ কৰা নাই আৰু বহুত বেছিয়ে ভাল পাইছোঁ। আপুনি যদি বিগিনাৰ আৰু এটা ভাল মাইক ল'ব বিচাৰিছে তেতিয়াহ'লে আপুনি বয়া MM1 মাইকত ইনভেষ্ট কৰিব পাৰে। এইটো মই কিনোতে দামটো আছিলে 1800 মান, ছেপ্টেম্বৰত লৈছোঁ আৰু তেতিয়াৰ পৰা এইটো ব্যৱহাৰ কৰি আছোঁ, একো প্ৰব্লেম পোৱা নাই। আৰু বয়া MM1 মাইকটো লগাব হ'লে এটা আপুনি এক্সট্ৰা হোল্ডাৰ কিনিব লাগিব, কাৰণ মোৰ যিটো হোল্ডাৰ আছিলে এনেকুৱা প্লেইন হোল্ডাৰ আহে ট্ৰাইপডৰ লগত, এইটোত লগোৱা ছিষ্টেমটো নাই, এইটো এনেকুৱা থাকে আৰু এইফালে এনেকুৱা, এইটোত লগাব নোৱাৰি মাইকটো। সেইটোৰ কাৰণে মই এক্সট্ৰা হোল্ডাৰ এটা কিনি লৈছোঁ, তাত লগাব পাৰি। আৰু এইবোৰ যিহেতু ওৱান টাইম ইনভেষ্টমেণ্ট হয়, গতিকে আপোনালোকে ইনভেষ্ট কৰিব পাৰে এইবোৰত। আৰু হোল্ডাৰটোৰ দামটো 300 টকামান আছিলে, লিংক আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব। এয়া মই মাইকটো গুচাই লৈছোঁ, যে এইটো লগোৱা ছিষ্টেম আছে এনেকৈ, এইটো লগালে হ'ল আৰু তাৰপিছত আপোনালোকে ইয়াতে এইফালেৰে এনেকৈ মাইকটো লগাই দিব পাৰে। আৰু এই কেবল পাত খুলিব পাৰি, এনেকুৱা দুপাত আহে কেবল, এপাত কেমেৰাৰ কাৰণে হয় আৰু এপাত মোবাইলৰ কাৰণে। এনেকুৱা এণ্ড্ৰইড মোবাইলৰ কাৰণে ভাল হয়, ডাইৰেক্ট লগাই ল'ব পাৰে, কিন্তু আইফোনৰ বাবে আপোনালোকে এনেকুৱা কেবল লৈ ল'ব লাগিব, তেতিয়াহে মাইকটো ফিটিং কৰিব পাৰিব। গোটেই বস্তুখিনিৰ লিংক মই আপোনালোকৰ বাবে ডেছক্ৰিপশ্যনত দি দিম। আৰু এয়াই আছিলে বয়া MM1 মাইকৰ ৰিভিউ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। গতিকে আজিৰ এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।